বেকাৰী বিস্কুট বনাম ভাবিছোঁ ফালে বস্তুখিনি যোগাৰ কৰি ললোঁ আপোনালোককো দেখাই লওঁ ইয়া লৈছোঁ আটা লৈছোঁ মই ৰঙা আটাটো লৈছোঁ আশীৰ্বাদ আটাটো এফালে লৈছোঁ অলপ চুজি বেছি লোৱা নাই অলপ লৈছোঁ আৰু এইফালে লৈছোঁ মই ঘিউ লৈছোঁ তাত অকণমান মিহলি কৰিছোঁ ৰিফাইন বহুত বেছি মিহলি নাই কৰা মই ৰিফাইনটো এনেও বহুত বেছি নিদিওঁ ৰিফাইনটো বৰ এটা ভাল নহয়ও হেল্থৰ কাৰণে সেইকাৰণে ঘিউকে দিছোঁ ঘিউ দিলে খাবলৈও ভাল হয় তাৰ সোৱাদটো ভাল হ'ব এইফালে লৈছোঁ চেনি পিচি লৈছোঁ এতিয়া দেখাওঁ বাকীখিনি চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে আৰু মই এয়া এক কাপ আটা লৈ ললোঁ তাৰ লগতে মিক্স কৰি দিছোঁ যিখিনি পিচি লৈছিলোঁ চেনিখিনি মিক্স কৰি দিছোঁ আৰু এয়া চুজি লৈছিলোঁ চুজি দি দিছোঁ চুজি বহুত বেছি লোৱা নাছিলোঁ কমকৈ লৈছোঁ এতিয়া ধুনীয়াকৈ মঠিম এয়া ঘিউ আৰু ৰিফাইন মিক্স কৰি লৈছিলোঁ সেয়া এতিয়া লৈ মঠিম আৰু মই এয়া দেখিছে মানে এবাটি লৈছোঁ ঘিউ আৰু লগতে ৰিফাইন কিন্তু গোটেই বাটি নিদিওঁ মই অকণমান সৰহকৈ লোৱা কাৰণটো এইটোৱে হৈছে কমিবও পাৰে বুলি লৈ লৈছোঁ লাগিলে বেছি হ'লে থৈ দিম বুলি আৰু বেছি হ'বই এক কাপ নালাগে কেতিয়াও আৰু এতিয়া মানে এনেকৈ মঠি থাকিম যাতে মানে মঠি দিলে মানে এনেকৈ লদা পাতি যায় তেতিয়ালৈকে মঠিয়ে থাকিম আৰু চাই থাকক এয়া দেখিছে ধুনীয়াকৈ হৈ গ'ল আৰু সেই ঘিউ ৰিফাইন কিন্তু গোটেইখিনি নালাগিলে ৰিফাইন একেবাৰে কমেই দিছোঁ মই অকণমানহে মিক্স কৰিছোঁ ঘিউ বেছিকৈ দিছোঁ আৰু এতিয়া দেখিছে হৈ গ'ল ধুনীয়াকৈ আৰু এইফালে মই কেক টিনটো লৈ লৈছোঁ কেক টিনটোত অকণমান মই তেল লগাই ল'লোঁ তাৰপিছত এতিয়া এয়া ধুনীয়াকৈ শ্বেপ দি যাম আৰু বহুত জোৰে হেঁচি পিনি মানে শ্বেপটো দিব নালাগে কাৰণ অলপ ঢিলাকেই থ'বলৈ দিব লাগে এতিয়া এয়া দেখিছে নিজৰ ইচ্ছামতে কেনেকুৱা ডিজাইন কৰে নিজৰ মতে কৰি ল'ব পাৰি মই এনেকৈ চাকু এখন লৈ পিনি এনেকৈ তিনি ভাগ কৰি অলপ কাটি দিছোঁ কাটি পিনি আকৌ মাজতো এটা চাই তেনেকৈ মাজত কাটি দিছোঁ এনেই আৰু ডিজাইন আৰু এটা প্ৰত্যেকটো এনেকৈ শেপ কৰি বনাই যাম বেলেগ শেপতো বনাব পাৰি আৰু এইটো সেয়া বনাইছোঁ আৰু এটা আৰু বেছি জোৰে হেঁচা নাই দেখিছে এইটো এনেই মাজতে দুটা ভাগ কৰি অলপ কাটি দিছোঁ আৰু বাকীটা নিজৰ কথা নিজৰ যেনেকৈ ভাল লাগে তেনেকৈ দিব পাৰি আৰু ইয়াত মাজতে মানে এটা বাদামো দি দিব পাৰি যদি দি দিব বিচাৰে দিব পাৰি কিন্তু মই দিয়া নাই আমাৰ মেঘনাৰ কাৰণে বহুত দিগদাৰ হয় যদি কিবা কিবি দি দিওঁ নাখায় সেইটো কাৰণে আৰু ড্ৰাই ফ্ৰুট মানে অলপ মিক্স কৰোঁ বুলিলে কৰিব পাৰি এতিয়া মই সেইটো মাজতে অকণমান তাত গাঁত নিচিনা কৰি দিছোঁ তাতে বাদাম এটা দি দিলে ভাল লাগে কিন্তু মেঘনাৰ কাৰণে দিয়া নাই মাজতে এইটো কি দি দিলে বুলি মানে নাখাব সেইটো কাৰণে এনেকৈ আপোনালোকক দেখাই দিছোঁ আপোনালোকে বনালেও নিজৰ ইচ্ছামতে কি দিয়ে নিজৰ ইচ্ছামতে ধুনীয়াকৈ আৰু ডিজাইনো বোলে বেলেগ ডিজাইন কৰোঁ বুলিলেও কৰিব পাৰি কিন্তু এতিয়া মই আৰু আজি বনাইছোঁ কমকৈও বনাইছোঁ কাৰণ প্ৰথম দেখাওঁ আৰু বোলো বেছিকৈ বনাই দিলোঁ এনেকৈ আঠানি হ'ব বুলি অলপ কমকৈ বনালোঁ আৰু এইকেইটা দেখিছে ধুনীয়াকৈ হৈ গ'ল লাষ্টতো অকণমান সৰু হ'ল এইটো পেৰাটো নিচিনাই লাগিছে আৰু দেখিবলৈ আৰু এতিয়া এইফালে এখন কেৰাহীখন এনেকৈ তাত দি দিছোঁ ষ্টেণ্ডডাল আৰু তাৰ ওপৰতে দি দিছোঁ ইয়া একদম কেক বনোৱা নিচিনাকৈ বনাম একেবাৰে এতিয়া ঢাকি দিম ঢাকনখন দিয়া ঢাকি দিলোঁ ঢাকি থ'ব লাগিব বহুত সময় তাৰপিছত আকৌ দেখাম আৰু এতিয়া সেয়া বেকাৰী হৈ গ'ল মোৰ আৰু এতিয়া মই হেৰি কৰিলোঁ 20 মিনিটকৈ বেছি থাকিবলৈ দিলোঁ হয়তো আধা ঘণ্টামানে থাকিলে যেন লাগিছে মই গেছটো অলপ কম কৰি থৈছিলোঁ আৰু এতিয়া পূৰা গৰম হৈ আছে এতিয়া এনেকৈ চুই দিলে মানে একদম দিগদাৰ আছে আৰু এতিয়া উঠাইও দিব নালাগে লগালগ চাই দিব নালাগে কাৰণ এতিয়া ঠাণ্ডা হ'লে মানেহে আৰু টাইট হ'ব এতিয়া একদম কোমল হৈ আছে উঠাই দিলে হয়তো ভাগিও যাবলৈ আছে এনেকুৱা এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিওঁ তাৰপিছত আপোনালোকক দেখাম আৰু এয়া ঠাণ্ডা হৈ গ'লত মই এখন কাঁহীত উলিয়াই ল'লোঁ তাৰপিছত এয়া দেখিছে কিমান ধুনীয়া হৈছে পিছ চাইডটো এয়া দেখিছে অকণমান ৰঙা পৰি গৈছে ৰঙা পৰি গ'লে জানিব আৰু ধুনীয়াকৈ সিজিছে আৰু এটা মই এতিয়া ভাঙিও দেখাই দিছোঁ চাওক দেখিছে কিমান ধুনীয়া সফ্ট হৈছে একেবাৰে ধুনীয়াকৈ ভাগি গৈছে এয়া বহুত ধুনীয়াকৈ হৈছে ভাঙি দিলে মানে ধুনীয়াকৈ ভাগ খাই যাব লাগে তেতিয়া আৰু জানিব ধুনীয়াকৈ বেকাৰীটো হৈ গৈছে বুলি
মানে লিকটীয়া হৈ থাকিলে নহ'ব, একদম ফুৰফুৰীয়া মানে একদম ভাঙি দিলে ধুনীয়াকৈ দুভাগ কৰিলে দুভাগ ধুনীয়াকৈ হৈ যাব লাগিব।